নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি দিছোঁ আমি ৱে টু লখিমপুৰ পাৰ্ট 2 আৰু আনফালে এখন হৈছে কমলাবাৰী দলং আৰু এয়া হৈছে কমলাবাৰী আৰক্ষী থানা। তাৰপিছত আমি ইয়াৰ পৰা হৈ বালি চাপৰি হৈ পিনি যাবগৈ লাগিব। ঘাটৰ পৰা আকৌ ধুনাগুৰি ঘাটলৈ অলপ দূৰ বাকী থাকেগৈ, প্ৰায় এঘণ্টামান সময়ে লাগেগৈ। এইটো কমলাবাৰী টাউন। আচলতে তেজপুৰ হৈও যাবগৈ পাৰি, কিন্তু সেইফালেদি বহুত দীঘলীয়া যাত্ৰা হয়, গতিকে আমাৰ এইফালেদি যাবলৈ খুব বেছি সুবিধা হয় লখিমপুৰ হ'লে। এতিয়া আমি লেফ্ট ছাইডেদি যাবগৈ লাগিব। আৰু আহি আমি ধুনাগুৰি ঘাট পাওঁ হৈছোঁহি। পৰিৱেশটো খুব সুন্দৰ। ইয়াৰ চব চাৰিওফালে একদম সেউজীয়া সেউজীয়া। আচলতে মাজুলীখনেই সুন্দৰ আৰু এইফালে ৰাস্তা ঘাটবোৰ খুব ধুনীয়া। এইফালে আহা ইয়াত এখন এতিয়া দলং বনাই আছে। আগতে ধুনাগুৰি ঘাট পোৱাৰ আগে আগে এইখিনিত এখন বাঁহৰ দলং আছিলে, গতিকে যাতায়াত ব্যৱস্থাৰ কাৰণে খুব অসুবিধা হয়। আৰু বাৰিষা কাল যেতিয়া আহে তেতিয়াতো আমি ঘাট পাৰ হ'ব লগা হয়, গতিকে 3টা ঘাট পাৰ হ'বলগীয়া হয়। কিন্তু এতিয়া ইয়াত এটা সুন্দৰ ব্যৱস্থা কৰিছে, এখন দলং বনাই আছে ধুনাগুৰি ঘাটলৈ যোৱা। গতিকে ঘাট নোপোৱাৰ আগতে এখন বহুত দীঘল দলং হ'ব। এয়া বনাই আছে, কাম চলি আছে। এয়া খুঁটা প্ৰায় হৈছেগৈ। এই দলংখন হ'লে যাতায়াতৰ কাৰণে খুব সুবিধা হ'ব। এয়া দেখিছেনে কেনেকৈ বনাই আছে, গোটেই বস্তুখিনি কৰি আছে এনেকৈ। আৰু এই দলংখন হৈ গ'লে এইফালেদি অহা যোৱা কৰিবলৈ বহুতৰে সুবিধা হৈ যাব। এয়া কাম প্ৰায় হৈছেগৈ। আৰু আহি আমি এয়া ঘাট পালোহিয়ে। আৰু ধুনাগুৰি ঘাট বুলি মনত আহিলে যিহেতু পানৈ জংকী কথাটো খুব কাহিনীটো মনত পৰে। আপোনালোকে চাগে সকলোৱে জানেই জংকী পানৈৰ কাহিনী। গতিকে ধুনাগুৰি বুলি কয়, ঘূনাসুঁতি বুলি কয়। গতিকে ঘূনাসুঁতি বুলি ক'লেতো পানৈ জংকীৰ কথা মনত পৰে। খুব ধুনীয়া দেখিছেনে পৰিৱেশটো। এইফালে মানুহ আৰু ৰখি আছে আৰু আমিও আছোঁ। ইয়াৰ পাৰলৈকে দলংখন যিহেতু হ'ব, সেয়া বনোৱাৰ কাম চলি আছে। আৰু এইখন হৈছে কোম্পানী নাও, যিহেতু দলংখন বনাই থকা হৈছে, গতিকে সেই দলংখনৰ বনোৱাৰ কাম যিহেতু যোনে লৈছে তেখেতসকলে ইয়াত পৰিদৰ্শন কৰি আছেহি। আৰু বাটতে আহিল নহয় ইয়াৰ শিল বৰষুণ, দেখিছেনে? ডাঙৰ শিল বৰষুণৰ বাবে আমি ৰৈ দিব লগা হ'ল, কিন্তু বতৰটো মুকলি কৰিলে। এতিয়া আমি এখন মেচিন নাওত উঠি ধুনাগুৰি ঘাট পাৰ হ'ম। এয়া এইটো ঘাট পাৰ হওঁতে বেছি সময় নালাগে, প্ৰায় আধা ঘণ্টা ওচৰা লাগে আৰু 20 মিনিট 25 মিনিট। গতিকে এয়া ঘাট পাৰ হৈয়ে আমি আকৌ যাত্ৰা আৰম্ভ কৰিব লাগিব লখিমপুৰলৈ। গৰু লৈ যাব, এয়া গৰু উঠাইছে। এই নাওখন ইমানো ডাঙৰ নহয় মেচিন নাও, গতিকে এখনেই চলে ইয়াত।
আৰু প্ৰাইভেট আৰু চলে যদি ইমান আমি নাজানো, কিন্তু প্ৰায় অহা যোৱা এইখনতে কৰা হয়। উঠাবই পৰা নাই তেওঁলোকে গৰু, যিটো ভয় খাইছে। আৰু তাতে ডাঙৰ বতাহ শিল বৰষুণ দি দিলে যে। আৰু এয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আইতা বহি আছে। আমি ভিডিঅ' আপলোড কৰা আমাৰ দেৰিয়ে হৈছে, যিহেতু আমি 5 তাৰিখে যাত্ৰা কৰিছিলোঁ। গতিকে আমি তাত বিশেষ কিছুমান অসুবিধাৰ বাবে ভিডিঅ' আপলোড কৰিব পৰা নাই। সেই আমি ধূনাগুৰি ঘাট পাৰ হৈ পেলাই আহিলোঁ, আৰু বতৰ খুব বেয়া, গতিকে যাতায়াতত অলপ অসুবিধা হয়। আৰু আহি এইখন বঙালগাঁও তিনিআলি পালোহি। ইয়াৰ পৰা আমি ৰাইটত যাব লাগিব। এইখন ভিনদেউৱে আমাক আগবঢ়াই নিছেহি আগৰ গাড়ীখন। ইয়াৰ পিছত আমি বিহপুৰীয়া পাম, তাৰপিছত লালুক পাম। আৰু আহি আমি প্ৰায় পালোহিয়ে, আৰু ইয়াৰ পৰা আমি পালোহি বিহপুৰীয়া, তাৰপিছত লালুক পাম। লালুকলৈ বেছি টাইম নালাগে। আৰু তাৰপিছত আমি যিহেতু যাম নাওবৈচালৈ, গতিকে ইয়াৰ পৰা আৰু অকণমান দূৰ গ'লে নাওবৈচা পাম। আজি ভিডিঅ'টো ইমানেই, আৰু আপোনালোকে ভিডিঅ'সমূহ চাব। সকলো ভিডিঅ' আমি কেতিয়াবা ৰেচিপি আপলোড কৰোঁ, কেতিয়াবা ব্লগো, গতিকে চেনেলটো সকলোৱে মৰম দিব। আৰু আজিলৈ ইমানেই, ধন্যবাদ।